নমস্কাৰ জনাইছোঁ লগতে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি যেহেতু দিনটো কামকে কৰি থাকিলোঁ, মোবাইল তেনেকৈ চোৱাও নাই আৰু এফালে মিস্ত্ৰীয়ে কাম কৰি আছে, গতিকে অকণমান চিলিঙিত লগোৱাত অকণমান সহায় কৰি দিছোঁ, বৰ্ড চৰ্ডখিনি ধৰি দিছোঁ। আৰু এতিয়া চাওকচোন ৰাতিপুৱাৰ পৰা এতিয়া ৰাতি হৈ গ'ল, আজৰি হ'বলৈ পৰাই নাই। এতিয়া একেবাৰে ভাত পানী বনাই লৈ আজৰি কৰিম। এতিয়ালৈকে মিস্ত্ৰীয়ে কাম কৰিয়ে আছে বাৰু, কিন্তু অকণমান মই মোবাইলটো হাতত তুলি ল'লোঁ আৰু এতিয়া ভাত পানী বনাই লৈ তাৰপাছত আজৰি হ'ম। গতিকে আজি ভাতত কি খাম আপোনালোকক দেখুৱাম, চাব দেই। অকল এইফালে আজি কুকুৰা খাম বুলি যিহেতু ভাবিছিলোঁ, আৰু ৰাতি 7টাৰ পৰা এইফালে ওলাই গ'ল। এইফালে চাওকচোন হাবি মাছ পালেগৈ আৰু তাৰ পৰা এতিয়া বিচাৰি ধৰি আনিছে কুকুৰাটো। যিহেতু খাব লাগিব, এতিয়া হাবি মাছৰ পৰা ধৰি লৈ আহিলোঁ। বেলেগ হাঁহি মাৰিছে, একেবাৰে কুকুৰা খাব আজি। মোতকৈ বেছিকৈ খাব। এতিয়া কুকুৰাটো মাৰিলে আৰু এইফালে মায়ে গুচাই দি আছে। তাৰপাছত এইফালে ছোৱালীজনী বহি আছে, এইফালে আমাৰ টিকলা, আৰু এইফালে এওঁটো চাই আছে, চাওকচোন কেনেকৈ। তাৰপাছত এইফালে এতিয়া গুচাই মিস্ত্ৰী কেইজনে কামত লাগি আছে দিনটো। আজি গৰমত এইফালে অৱস্থা নাই, কিন্তু উপায় নাই, কৰিয়ে থাকিব লাগিব। সোনকালে শেষ কৰোঁ বুলি কৈছে, এইফালে কাম চলি আছে, সেইকাৰণে আজি কুকুৰা এটাকে মাৰি খুৱাই দিওঁ। মছলা দি ল'ম। মাংসখিনিত মছলাখিনি উলিয়াই লৈছোঁ, গোটেইখিনি এইখিনি জিৰা মছলা একেলগে মিলাই ল'ম। একেবাৰে মই মানে সানি লওঁ গোটেইখিনি। গোটেইখিনি মছলা এনেকৈ মিলাই লৈ এতিয়া পূৰা ভালকৈ সানি ল'ম, আৰু মাংস যিমানে সানি ল'ব মছলাখিনি মিলিব সিমানে টেষ্টি হ'ব। এইফালে লেগ পিচ এটা আৰু দুটা লেগ পিচ থৈ দিছোঁ। এইফালে মাংসখিনি এতিয়া একেবাৰে পাৰোঁ মানে ধুনীয়াকৈ সানি লৈছোঁ। যিমানে হালধি মছলা সেইখিনি মাংসখিনিত ভালকৈ সানি ল'লে মাংসকণ সিমানে খাই সোৱাদ হয়। আৰু এইফালে চাওকচোন লেগ পিচ দুডাল থৈ দিছোঁ। এই লেগ পিচ দুটা আমাৰ ছোৱালীজনী আৰু দাদাৰ ল'ৰা টিকলা এই দুইটাই খাব। আৰু এইটো আচলতে আমাৰ মাৰ কাৰণে থৈছোঁ, মায়ে খাই ভাল পায় দেই, ধুনীয়াকৈ ফ্ৰাই কৰি দিম। এতিয়া ভাত পানীকেইটা বনাই লওঁ বুলি এইফালে মাংস উঠাই ল'লোঁ, আৰু এইখিনি ভাজি লওঁ। প্ৰথমতে লেগ পিচখিনি ভাজি লৈছোঁ অকণমান। এইফালে আমাৰ আলু কাটি আছে। পিচকেইডোখৰ এনেকৈ ফ্ৰাই কৰি থৈ দিছোঁ সিহঁতলৈ। ভাত পানী এতিয়া সকলোকে বাঢ়ি দিছোঁ। বহুত ৰাতি হৈ গ'ল ন। এতিয়া ৰাতি প্ৰায় 11টাই বাজিলে। সকলোকে খুৱাই বুৱাই আজৰি কৰি এতিয়া চবেই বিচনাই গ'ল, আৰু এইফালে ময়ো আজৰি হৈ মেলি অকণমান বহি লৈছোঁ। মূৰ চুৰখিনিও ৰাতিয়ে ধুই লৈছোঁ, দিনটো কাম কৰি থকা গোটেই চুকলা পৰিছে, সেইকাৰণে এতিয়া গতিকে আজিলৈ আহিছোঁ সকলোকে গুড নাইট। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।